তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য ভিডিঅ'লৈ। তো আজি আমি মানে অৰুণাচল ফালে ফুৰিবলৈ আহিছিলোঁ। তো ইয়াত চাওক, অৰুণাচলত মানে আমি গল্ডেন পাগোড়া মন্দিৰটো পাৰ হৈ যিখন দলং পায়, সেই দলংখন মানে বানপানী হৈছে যিহেতু পানী বহুত চলিছে, বহুত জোৰকৈ চলিছে। তো সেইটোকে মানে দলংখনো বহুত পুৰণি। তো মানে দলংখনৰ কিছু অংশ ফাট মেলি গৈছে আৰু কিছু অংশটো খহি আহিলে। সেইবাবে তাৰমানে ইয়াত মানে অৰুণাচলৰ প্ৰশাসনে আগলৈ যাবলৈ বাধা দিছে। তো মানে ৰাস্তা বন্ধ কৰিছে। তো পানী চাওক কিমান জোৰকৈ সোঁত চলিছে। তো ইয়াত কাম লগাই আছে। তো ইয়াত চাওক কিদৰে খহি আহিলে। তো এতিয়া আমি আগলৈ যাব নোৱাৰিম। তো এতিয়া ইয়াৰ পৰা ঘূৰি দিম। তো এতিয়া এই গল্ডেন পাগোড়া মন্দিৰতে সোমাম বুলি ভাবিছোঁ। তো এতিয়া ভিডিঅ'টো চাই যাওক। ৱালখন ভাঙি গ'ল। টান দীঘল এনেকুৱা নহয় তো তো আমি গল্ডেন টেম্পলত সোমালোহি। অৰুণাচল ফালে ফুৰিবলৈ আহিছিলোঁ। তো মানে এই টেঙাপানী দলংখন পানী হোৱা হেতুকে ভাগিলে, মানে ফাট মেলি গ'ল। তো আমি যাব নোৱাৰিলোঁ। তো এতিয়া আমি ঘূৰি আহিলোঁ। ঘূৰি আহি এতিয়া গল্ডেন টেম্পলত সোমাই দিলোঁ। শৃংখলা কি ক'বা? কি ক'ম আৰু, লগে ভাগে আহিছিলোঁ দুইটা ইউটিউবাৰ ক'ৰবাত কিবা এটা কৰিম বুলি অৰুণাচলতে। এতিয়া পাগোড়া গল্ডেন টেম্পলতে আহিবলগীয়া হৈছে আৰু। তো আমি হেৰিয়লৈ আহিছিলোঁ, এইটো কি বুলি কয়, আগত যাম বুলি ভাবিছিলোঁ তেজু ফালে। তো মানে এতিয়া টেঙাপানী এই দলংখন মানে পানী হোৱা হেতুকে গল্ডেন টেম্পল ৰাইজে চাই আছে, গতিকে আমি সিমান ভালকৈ ভিতৰখন দেখুৱাবলৈ মন যোৱা নাই। আৰু চবেই দেখিছে গধূলি হ'লে সুন্দৰ এটা পৰিৱেশ হয়। গতিকে সেইটোকে আমি নেপালোঁ, সেইটো আমাৰ লাকত নাই। এতিয়া আমি উভতিম। তো মানে দলংখন মানে পানী হোৱা হেতুকে মানে পানী যিটো বহুত বেছি সোঁত চলিছে। তো সেইকাৰণে আমি যাব নোৱাৰিলোঁ। মানে দলংখন মানে ফাট মেলি মানে খহি গ'ল। তো সেইকাৰণে আমি যাব নোৱাৰিলোঁ। ঘূৰি আহি এতিয়া খানা পিনা খাই এতিয়া আমি গল্ডেন টেম্পলত সোমাই দিলোঁ। এয়া বেছি মানে বিশেষ দেখুৱাবলগীয়া একো নাই, যিহেতু চবেই আহিছেই। তো সেইটোকে আৰু। তো আজি মানে আপোনালোকক মানে দেখুৱাইছোঁ, আপোনালোকে চাব। মানে নদী বান্ধ লগে ভাগে আজি দুইটা ইউটিউবাৰ লাগি লগে ভাগে এটা আমি পোষ্ট দিম বুলি ভাবিছিলোঁ। তাকে সেইটো আজি আমাৰ ভগৱানে লগ নিদিলে। তো মানে আপোনালোকে দেখিছেতো যে আমি দেখাইছোঁ এইটো ভিডিঅ'ত। তো চাব মানে নদী বান্ধ মানে কি ৰকম মানে ভাগিলে। তো সেইটোকে কিবা কোৱা। ক'বলৈ নাই, সকলোলৈ পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত দেখাইছোঁ আকৌ পুনৰবাৰ দেখাইছোঁ। আমাৰ চেনেলসমূহ চাই থাকিলে আমি ভাল পাম, নথৈ আনন্দিত হ'ম। যিহেতু তো ইয়াত চাওক কি সুন্দৰ পৰিৱেশ। কি সুন্দৰ পৰিৱেশ চাওক, কি সুন্দৰ তো এই মন্দিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ দলঙৰ দৃশ্য। জুম কৰি দিছোঁ, আপোনালোকে চাওক। শিলগুটি পেলাই আছে এতিয়া। এই কিদৰে খহি আহিলে, কিমান জোৰ সোঁত চলিছে পানীৰ। তো মানুহ কিছুমান খোজকাঢ়ি আহিছে। গাড়ী চাড়ীবিলাক যাবলৈ বন্ধ কৰিছে। তো ভিডিঅ'টো আজি মানে য'ত যাম বুলি ভাবিছোঁ তাত যোৱা নহ'ল। সেইকাৰণে মানে ভিডিঅ'টো আজি দীঘলকৈ বনোৱা নাই। তো ইমানে ভিডিঅ'টো আজি। তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় অসম। Yeah.